বৰপেটা জিলাত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধন। উত্তৰ বৰপেটাৰ ডঙৰকুছিত বৰপেটা জিলাৰ তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত 23 নৱেম্বৰত শুভ উদ্বোধন কৰা হয়। বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি প্ৰদীপ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বৰপেটা জিলাৰ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰশাসনিক আজিজুৰ ৰহমানে। উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে বজালী তৃণমূল কংগ্ৰেছৰ সভাপতি হাৰানুৰ ৰছিদ উপস্থিত থাকে। সভাত অতিথিসকলে সাংগঠনিক দিশ তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে উক্ত সভাত বৰপেটা জিলাৰ অধীনস্থ সকলো ব্লকৰ সভাপতিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। সংবাদ মাধ্যমক মই প্ৰথমতে আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ পৰা ভাবিছোঁ যেন বৰপেটা জিলাত আমাৰ তৃণমূল কংগ্ৰেছৰ দল আজিৰ পৰাই অধিক শক্তিশালী হ'ব বুলি মই দৃঢ় আশাবাদী। আৰু মই আমাৰ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী তথা আমাৰ অসমৰ ৰাজ্যিক বিষয়ববী অকল দুলু আহমেদ ডাঙৰীয়া, জ্যেষ্ঠ উপ সভাপতি সুস্মিতা বাইদেউ ডাঙৰীয়া, সঞ্জীৱ মহন্ত, আমাৰ তত্ত্বাৱধায়ক বৰপেটা জিলাৰ, তেওঁলোককো মই অভিনন্দন জনাইছোঁ। আৰু তেওঁলোকেও যাতে মই অনুৰোধ কৰিম তেওঁলোকেও অলপ ভালকৈ নজৰ দিব। আৰু আমাৰ ইয়াতে যি 4টা সমষ্টিৰ আমাৰ জিলা সভাপতিয়ে কৈছে নিশ্চয় আমি জিকাটো ফাইনাল। কাৰণ আপোনালোকে আমাৰ সভাপতিক সুধিছে যেন আপোনালোকে যেন 4টা সমষ্টি জিকিব, কি কাৰণত জিকিব। আজি চাওক বিজেপিৰ যিটো স্বেচ্ছাচাৰী শাসন, বিজেপি দলৰ যিটো মানে তেওঁলোকে ইলেকশ্যন ইষ্টিয়াৰত যিবিলাক কথা কৈছিল কোনো কাম কৰা নাই। তেওঁলোকে সদায় মানে কি মিছলীয়া কথা কয়। তেওঁলোকৰ নীতি আদৰ্শত মানুহে অতিষ্ঠ হৈ এতিয়া মানে কি আমাৰ তৃণমূল কংগ্ৰেছক সমৰ্থনৰ কাৰণে মানুহে বাট চাই আছে। আৰু ঘটনা হৈছে কি কংগ্ৰেছৰ কথাও এটা আছে। কংগ্ৰেছতো জানে আপোনালোকে কংগ্ৰেছ দলটো আমাৰ মানে কি বিশেষকৈ এটা সম্প্ৰদায়ৰ মানুহক তেওঁলোকে শেষ কৰি দিয়াৰ নিচিনাই হৈছে। তেওঁলোকে ইমান বছৰ শাসন কালত থাকিও কোনো ধৰণৰ কাম কৰিব পৰা নাই। যিহেতুকে আমাৰ বৰপেটা জিলাখন এটা মানে কি সম্প্ৰদায়ৰ অধিক সংখ্যক ভোটাৰ আছে, সেই হিচাপে ইউডিএফৰ দল যিটো নিচিন্ন হৈ গৈছে, ইউডিএফৰ দলৰ কোনো স্থিতি নাই। তাৰ পৰিপ্ৰেক্ষিতত আজি আদৰ্শবাদ নেত্ৰী যিটো অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীৰ আদৰ্শত আমাৰ দল আগুৱাই যাব বুলি আমাৰ জনসাধাৰণে ভোটাৰে আমাক আশ্বাস দিছে। কাৰণ তেওঁৰ আদৰ্শ আজি অল ইণ্ডিয়া বেচিছ আদৰ্শ আপোনালোকে নিশ্চয় জানে, আপোনালোকে সদায় ঘূৰি পকি থাকে, আপোনালোকে জানে তেওঁৰ আদৰ্শ কিমান দূৰলৈ মানে কি আমাৰ জনসাধাৰণে ভাল পায়। তেওঁৰ কোনো জাতিভেদ নাই, কোনো হিংসা নাই। তেওঁলোকে তাৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতে। তেওঁ জানেই আজি মমতা বেনাৰ্জী ডাঙৰীয়া হাৱাই চপ্পল আৰু বগা কাপোৰৰ পিন্ধি আজিলৈকে এই 3বাৰৰ মুখ্যমন্ত্ৰী, 7বাৰৰ MP আৰু ৰাজ্যিক কেবিনেট মিনিষ্টাৰো আছিলে, ৰেল বিভাগৰ মন্ত্ৰী আছিলে। তেওঁ এই চাদা কাপোৰ আৰু হাৱাই চেণ্ডেল পিন্ধি আজি মুখ্যমন্ত্ৰী আসনত বহি অল ইণ্ডিয়াৰ মানে নিৰপেক্ষ হিচাপে কাম কৰিবলৈ তেওঁ আগ্ৰহ আছে। সেই হিচাপে আমাৰ অসমতো তেওঁ কৈছে আমাক উপহাৰ দিয়ক, আমি অসমত কাম কৰিম। আৰু আমাৰ ৰাইজে যদি পূৰ্ণ সমৰ্থন দিয়ে, আমি যেতিয়া কোনোবা এটা দিনত যেতিয়া গভমেণ্ট কৰোঁ তেতিয়া আমি ৰাইজৰ যিবিলাক সমস্যা আছে, 2 ভোটৰৰ সমস্যা আছে, আপোনাৰ গৰাখহনীয়া সমস্যা আছে, NRCৰ সমস্যা, এইবিলাক সমস্যা সকলো সমস্যা তেওঁ মানে আমাক মানে কি এনেকুৱা উৎসাহ দিছে যাতে আমি তেওঁক অলপ সহায় কৰিলে আমাক ৰাইজক এই কাম কৰি দিব বুলি তেওঁ আমাক আশ্বাস দিছে। সেই হিচাপে আমি ৰাইজৰ মাজলৈ গৈ আছোঁ, বুথ কমিটি গঠন কৰি আছোঁ, আমাৰ মণ্ডল কমিটি গঠন কৰিছোঁ, আপোনাৰ ব্লক কমিটি, ডিষ্ট্ৰিক্ট কমিটি আদিকে কৰি ৰাইজৰ লগত আমি সকলোৱে মানে কি মিলি যাতে আমাৰ বৰপেটা জিলাত তথাপিতো বজালী জিলাতো যাতে আমি সকলো আসন আমি তৃণমূলৰ কংগ্ৰেছৰ পৰা জয়ী হ'ব পাৰোঁ তাৰ চেষ্টা কৰিবলৈ আজি আমাৰ বিশেষকৈ আমি বৰপেটা জিলাৰ মুখ্য কাৰ্যালয়ৰ উদ্বোধনৰ উদ্দেশ্য হিচাপে আমি সকলো কেণ্ডিডেট জিকাব পাৰোঁ তাৰ কাম কৰাৰ কাৰণে আমি মুখ্য কাৰ্যালয় স্থাপন কৰিছোঁ। প্ৰথমে মই সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। আমি আজি বৰপেটা জিলাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিলোঁ। ইয়াতে আমাৰ প্ৰত্যেকখন ব্লক কমিটি, জিলা কমিটি প্ৰত্যেক উপস্থিত আছে। তেওঁলোকৰ সাংগঠনিক দিশ উন্নত কৰাৰ ক্ষেত্ৰত আমি প্ৰয়োজন বোধ কৰিছিলোঁ
আমাৰ মুখ্য কাৰ্যালয়ৰ তথা ওপৰৰ পৰা আমাৰ ষ্টেট কমিটিয়ে তেওঁলোকে আদেশ দিছে। তেওঁলোকৰ আদেশ অৱগত কৰি আজি আমি এই বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধনী কৰোঁ। আমাৰ মা মাটি মানুহ যিটো দল তৃণমূল দল হাইকমাণ্ডে অলৰেডি আমাক ইয়াতে ব্লকৰ পৰা বুথ কমিটি কৰিবলৈ দিছে। আমি অলৰেডি গঠন কৰিছোঁ। আশা ৰাখিছোঁ বা আমাৰ জিলা বৰপেটা জিলাৰ পৰা চাৰিটা সমষ্টিত আমি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিম বুলি আমি আশাবাদী। অলৰেডি বৰপেটাৰ জিলাৰ পৰা যি 4খন সমষ্টি আছে, প্ৰত্যেক সমষ্টিৰ পৰা 4জন, 5জন, 3জন বা আমাৰ বৰপেটা যিটো সদৰ আছে FC তাতে 2জন, ঠিক তেনেকুৱাকৈ আমি প্ৰত্যেকখন সমষ্টিৰ পৰাই আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম। আমি জনাদেশ প্ৰত্যেকতে পাম। তাৰে মাজতে জনাদেশ পোৱাৰ পিছত বিশেষকৈ বৰপেটা FCG আছে আৰু চেঙা, এইটোত আমি আশাবাদী, এইটোত আমি মাষ্ট বি উইনাৰ হ'ম। যিটো নেকি বৰ্তমান সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, ডিভোটাৰৰ সমস্যা, চৰকাৰে এইবিলাক অৱগত হৈও আমাক বিশেষভাৱে এই অঞ্চলত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মূল্যবৃদ্ধিটো হৈ আছে। ডিভোটাৰ ডিটেনশ্যন কেম্প এইবিলাক যদিও কৈছিল যেবিলাক আমি মুখেমুখি কৰিম, কিন্তু কৰা নাই। তাৰে পৰিপ্ৰেক্ষিতত আমাৰ বিশেষকৈ এই অঞ্চলৰ মাইনৰিটি মানুহ জুপিয়াই পৰিছে, আহি আমাক এই দলতে ছাপোৰ্ট কৰিছে। ছাপোৰ্ট কৰাৰ কাৰণে আমি আশাবাদী যে ইয়াতে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, বৌদ্ধ কোনো কথা নাই। প্ৰত্যেকে একেলগ হৈ সংগঠিত কৰি সংগঠন পৰিসৰ বৃদ্ধি কৰি আমি উইনাৰ হ'ম বুলি আশা কৰিছোঁ। আমাৰ যিটো ৰাজ্যিক পৰ্যায়ৰ নেতৃবৃন্দ আছে, তেওঁলোকে আমাৰ যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। আমি অহা 26 ইলেকশ্যনৰ কাৰণে পূৰ্ণভাৱে প্ৰস্তুতি হৈছোঁ। বৰপেটা ৰাইজে সিদ্ধান্ত লৈছে যে বৰপেটাৰ পৰা আমি 4টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিম। চৰকাৰখন চলাই নিয়াৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভূমিকা কেনেকুৱা দেখিছে? আমি তৃণমূল কংগ্ৰেছৰ পৰা তেওঁলোকৰ যিটো নীতি আদৰ্শ, গণতন্ত্ৰ, যিটো গণতন্ত্ৰ এইটো মুখিমূৰ কৰিছে। তেওঁলোকে গণতন্ত্ৰ মানা নাই, তেওঁলোকে জাতি লৈ ৰাজনীতি কৰিছে বুলি আমি ভাবোঁ। এটা জাতি, হিন্দুত্ববাদ জাতি লৈ তেওঁলোকে ৰাজনীতি কৰিছে, এইটো আমি ছাপোৰ্ট নকৰোঁ। আৰু এইখিনি গৰিহণা আমি দি আছোঁ যে হিন্দুত্ববাদ গণতন্ত্ৰৰ পৰিপন্থী।